সকলোলৈকে নমস্কাৰ। এয়া হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যা নগৰত অৱস্থিত পবিত্ৰ দশৰথ ভৱন। হিন্দু ধৰ্মৰ বাবে এক অতি গুৰুত্বপূৰ্ণ স্থান। এই স্থানক প্ৰাচীন সময়ৰ ৰজা দশৰথৰ ৰাজপ্ৰসাদ বুলি বিশ্বাস কৰা হয়। ইয়াতেই ভগৱান ৰামে নিজৰ শৈশৱ কটাইছিল। এই যে দেখিছে ইটাৰ টুকুৰাবোৰ, দৰ্শনাৰ্থীয়ে ইয়াতে আহি ইটাৰ টুকুৰাবোৰ ইটোৰ ওপৰত সিটো উঠাই ঘৰ বনাই থৈ যায়। বৰ্তমান সময়ত দশৰথ ভৱন এটা সুন্দৰ মন্দিৰ হিচাপে পৰিচিত। প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত ইয়ালৈ দৰ্শন কৰিবলৈ আহে আৰু ভগৱান ৰাম, সীতা, লক্ষ্মণ, ভৰতক প্ৰণাম কৰে। এই পবিত্ৰ স্থানটো ভক্তি, আস্থা আৰু ভাৰতীয় সংস্কৃতিৰ এক মহৎ নিদৰ্শন। অযোধ্যা ভ্ৰমণ কৰিলে দশৰথ ভৱন দৰ্শন কৰিবলৈ নিশ্চয় নাপাহৰিব। জয় শ্ৰী ৰাম। ধন্যবাদ।